दिनै कक्लाबारि समष्टिनि साइकेल रेलीनि सेकेंड दिन আজি कक्लाबारि समष्टिर आमार जी परिवर्तन যাত্রা साइकेल रेली लोৱা হৈছে ইয়াৰ দ্বিতীয় দিন আৰু আজি আমি आमार कक्लाबारि समष्टिर বিভিন্ন গাঁৱৰ মাজেৰে আমি आमार যাত্ৰা আৰম্ভ কৰিম আৰু এই যাত্ৰাৰ জৰিয়তে আমি आमार গ্রাম্য অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আমি জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে কক্লাবাৰি সমষ্টিত আমি কিছুমান সমস্যা আইডেন্টিফাই কৰিছোঁ। ইয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া সমস্যা। কক্লাবাৰি সমষ্টিৰ মাজেৰে বিভিন্ন নদ নদী পাৰ হৈ গৈছে আৰু সেই নদীবোৰ ভূটান পাহাৰৰ পৰা আহিছে আৰু সেই নদীবিলাকৰ কাৰণে বিভিন্ন অঞ্চলত গৰাখহনীয়া হৈছে। আমাৰ মাটি বাৰী বহুত ইয়াত গৰাখহনীয়াত মানে নদীৰ বুকুলৈ বা ডঙৰ বুকুলৈ গৈ আছে আৰু ইয়াৰ কাৰণে বহুত মানুহৰ ক্ষতি হৈছে। এইখিনি আমি ৰোধ কৰিব লাগিব আৰু কক্লাবাৰি সমষ্টিত আমি দেখিবলৈ পাইছোঁ বহুখিনি ৰাস্তা আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই। ইয়াত কালভাৰ নিৰ্মাণ কৰা হোৱা নাই। স্কুলবোৰৰ অৱস্থা ভাল নহয়, মন্দিৰ আমাৰ থানচালিবিলাকৰ অৱস্থা ভাল নহয়। এই গোটেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বহুতখিনি মানুহ জীৱন নিৰ্বাহ কৰি আছে, যাৰ থাকিবলৈ এখন ভাল ঘৰ নাই আৰু নিবনুৱা সমস্যা ইয়াত আছে। আৰু এই গোটেই সমস্যাবিলাক আজি আমি বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰি আমাৰ চাইকেল ৰেলীৰ মাজেৰে আমি জানিবলৈ চেষ্টা কৰিম কি কোনটো গাঁৱত কি হৈ আছে। আৰু অনাগত দিনত যেতিয়া নিৰ্বাচন হ'ব, নিৰ্বাচন হোৱাৰ পিছতে UPPLৰ চৰকাৰ হ'ব আৰু যিখিনি সমস্যা আজি ৰাইজে সন্মুখীন হৈ আছে এই সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে UPPL দলে পদক্ষেপ লোৱা হ'ব। सिबिनां रायजोफोर जोङो दिनै नैथि सान जोंनि साइकेल रेली हाबाफारिनि बे कक्लाबारि समष्टियाव आरो जोङो गामि गामि बेरायनानै रायजो राजाफोरनि बायदिसिना जेंनाफोरखौ जोङो नायबिजिरदों, नुदों, बुजिदों आरो बेवहाय मेक्सिमाम जेंनायानो गोरिब गुन्द्रानि जेंना, लामा सामानि जेंना दङ, दै खुरखानायनि जेंना दङ, आबादारिफोरनि जेंना दङ, आबादथिलियाव इरिगेसननि प्रभिजन गैया आरो गामिफ्राव गोबां रायजो राजाफ्रा जेरैबायदि PMYनि न' मोननांगौमोन मोनाखै, लेट्रिन मोननांगौमोन मोनाखै, थानसालिफोरा दाबो लुजायाखै। बे गासैबो जेंनाफोरखौ जोङो नुगासिनो दङ आरो UPPLनि सरकार फैनाय लोगो लोगोनो जोङो बेखौ थाबैनो सुफुंनो थाखाय जों खामानि मावगोन। आङो गासैबो साइकेल सालायगिरि जोंनि भलेन्टियार्सफोर बिबानगिरिफोरखौ आङो साबायखर बावदों। मैयाबो दिनैबो जथेस्थ' खस्थ' खालामदों आरो बिनि गेजेरजों जोङो समाजाव मोनसे सोलायनाय लाबोनो हागोन, जोङो सोरगिदिं जौगानाय लाबोनो हागोन आरो जोङो मोजां मोनसे समाज दानो हागोन। आं बेखौ मिजिंथिदों आरो दिनैबो जोंहा साइकेल सालायगिरिफ्रा सान्दुं थिं थिंबाबो साइकेल सालायनो फैदों आरो बेवहाय आइजोफ्रानो जा हौवाफ्रानो जा आं बेखौल' खावलायगोन साइकेल सालायनाय समाव जोङो मोनसे डिसिप्लिनखौ लाखिनांगोन आरो रायजो राजाफोरखौ जाहाथे मोजाङैनो रायदावलाङो लामा लामा आं बेखौ खावलायगोन। যোৱাকালি দিনটো আমাৰ চাইকেল যিসকলে চলাইছে যথেষ্ট কষ্ট কৰিছে আৰু আজিও বহুতে ওলাই আহিছে, আমাৰ জ্যেষ্ঠসকলে ওলাই আহিছে। মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজিও আমি গাঁৱে ভূঞে বিভিন্ন অঞ্চলত আমাৰ চাইকেল যাত্ৰা চলি যাব আৰু এইখিনি সময়ত যাহাতে সকলো ডিসিপ্লিন মেইনটেইন কৰে আৰু আমাৰ ৰাইজৰ সমস্যাবিলাক জানিবলৈ চেষ্টা কৰে মই হেতুকে আহ্বান কৰিছোঁ। আৰু এই চাইকেল যাত্ৰা আমাৰ সফল হৈছে বুলি ইতিমধ্যে ক'ব পাৰে। আমাৰ হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত হৈছে আৰু আমি আজিও বিভিন্ন অঞ্চল ঘূৰিম আৰু এইখিনি সময়ত মই সকলো আমাৰ অংশগ্ৰহণকাৰী আমাৰ দলৰ ইয়াত আছে প্ৰাক্তন MCLA অনিল বসুমতাৰী ডাঙৰীয়া, আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ ইয়াত আছে দয়াল কৰণীয়া ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি মছলপুৰ জিলাৰ UPPLৰ মইনুল আলী ডাঙৰীয়া আছে, অৰ্গেনাইজিং সেক্ৰেটাৰী চেণ্ট্ৰেলৰ আমাৰ ৰংজালু বসুমতাৰী আছে, চেণ্ট্ৰেলৰ আমাৰ ভাইচ প্ৰেছিডেণ্ট আৰু বহুত নেতৃবৃন্দ ইয়াত উপস্থিত আছে আৰু সকলো নেতাসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ বডোচা ডাঙৰীয়া আছে। সকলো আমি এই চাইকেল ৰেলী অন্তলৈকে আমি আজি আমাৰ যি যাত্ৰা এইটো আমি সফল কৰিম আৰু সকলোকে ধন্যবাদ জনাই এতিয়া আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু মই আশা কৰিছোঁ কি আমাৰ এই যাত্ৰাত ঈশ্বৰে আমাক ব্লেছিং দিব আৰু ভালকৈ আমি সমাপ্ত কৰিব পাৰিম। साननैसिम
रोजा रोजा साबायखर थाबाय दा नैबे समाव जोंनि गेजेराव जिहेथु इउपिपिएल दोलोनि गोबां आलासि बिथांमोनहा दैदेनगिरि बिथांमोना जोंजों बाहागो लानो हादों बिथांमोननि सिनायथिखौ आङो नैबे समाव होनो नागिरबाय এতিয়া আমাৰ মাজত উপস্থিত হ'ব পৰা আজি চাইকেল ৰেলী যাত্ৰাত উপস্থিত হ'ব পৰা আলহীৰ লগত মই চিনাকি দিবলৈ ওলাইছোঁ প্ৰথমে মই আলহীৰ চিনাকি কৰি দিম মইনুল আলী অৰ্গেনাইজিং ছেক্ৰেটাৰী ডাঙৰীয়াদেৱ এখেতক নিজৰ চিনাকি দিবলৈ মই অনুৰোধ কৰিছোঁ আৰু এখেতক এখন বিহু বাণীৰে আদৰণি জনোৱা হৈ গ'ল আমাৰ লগত উপস্থিত আছে আমাৰ ৰংজালৰ বসুমতাৰী উপ সভাপতি ডাঙৰীয়া এখেতক এখন বিহু বাণীৰে আদৰণি জনোৱা হ'ল बिनि उनाव दङ जोंनि गेजेराव बारग' एमसिएलए बिथां अनिल बसुमतारी आदा बिथांखौबो गावनि सिनायथिखौ होनो थाखाय खावलायबाय आरो बिथांखौ गांसे बिहुबानजों बरायनानै लानाय जाबाय जोंनि गेजेराव बाहागो लानो हादों आमार जोंनि नैबे ओनसोलनिनो बिथांनि नामखौ आं सिबावबाय प्रदीप डेकासुरि बिथाङा जोंनि सासे गोख्रों मावथि बिथांखौबो गांसे बिहुबानजों बरायनानै लानाय जाबाय आरोबाव जोंनि गेजेराव बाहागो लानो हादों जोंनि मुसलपुर जिल्ला इउपिपिएल दलरे आमार अन्मानिय आदर अध्याक्षक दुलाल चन्द्र डाङरिया आरोबाव बाहागो लानो हादों जोंनि बि बड'सा सिडब्लिउसि सोद्रोमा आरो जोंनि मुसलपुर जिल्ला एमसिएलएफोरनि बिथाङा आइसि इनचार्ज बिथांखौबो गांसे बिहुबानजों बरायनानै लानाय जाबाय आरोबाव बाहागो लानो हादों बिथां मिनु रामसियारि सेक्रेटारि वमेन उइं बिथांखौबो गांसे बिहुबानजों बरायनानै लानाय जाबाय दा जोंनि गेजेराव बाहागो लानो हानाय आरोबाव सासे दंबायो बिथां नाजिम खान ডাঙৰীয়াদেৱ আছে আমাৰ লগত উপস্থিত আছে তেখেতক নিজৰ পৰিচয় দিবলৈ মই অনুৰোধ কৰিছোঁ बेखिनियानो जोंनि दिनैनि नैबे साइकेल रेली हाबाफारियाव बाहागो लानाय आलासिफोरनि सिनायथि होनाया लोगो लोगो जोंनि मानगोनां आफादगिरि बिथां प्रमद बर' सारखौ दिनैनि नैबे साइकेल रेलीनि जात्रा बिनि बिथा हास'नायखौ हास'नो थाखाय खावलायनाय जाबाय इउपिपिएल लं लेफ प्रमद बर' लं लेफ इउपिपिएल लं लेफ प्रमद बर' लं लेफ इउपिपिएल लं लेफ प्रमद बर' लं लेफ আমার লাগে পরিবর্তন আমার লাগে পরিবর্তন আমার লাগে পরিবর্তন আমার লাগে পরিবর্তন তোমার বড় লং লেফ তোমার বড় লং লেফ তোমার বড় লং লেফ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ कक्लाबारि समष्टिनि नैथि साइकेल रेलियाव जोङो आवगायदों दिनैनि बे नैथि साइकेल रेलियाव जोङो खमसे खम 5,000सो सुबुंखौ लानानै साइकेल रेलि खालामगासिनो दङ बेवहाय जोंनि मानगोनां बर' बिथाङा केन्डिडेट बिथांनि देरहानाया निश्चय थारैनो दिनैनि बे साइकेल रेलियानो फोरमान होदों जे बे रेलिया जाबाय परिबर्तननि थाखाय जों दिनै बे परिबर्तननि खाथिराव रायजोनि समस्याफ्रा मा बे समस्याफोरखौ जोङो नागिरनानै जोङो समाधान खालामनो थाखाय जोङो आवगायदों आरो बे समस्याफोरखौ समाधान खालामनानै परिबर्तन लाबोनायानो जोंनि थांखि बेनि थाखायनो दिनैनि बे साइकेल रेलि আজি কক্লাবাৰী সমষ্টিত আমাৰ যি চাইকেল পদযাত্ৰা আৰম্ভ কৰিছোঁ ইয়াত দেখিছে যে ইয়াত আমাৰ আজি 5,000তকৈ অধিক মানুহে আহি ইয়াত পদযাত্ৰাত অংশগ্ৰহণ কৰিছে সকলো জনসাধাৰণে এটাই প্ৰতিজ্ঞা যে আমাক পৰিৱৰ্তন লাগে BPFৰ পৰা পৰিত্ৰাণ লাগে বিগত 15টা বছৰত BPF দলে এই কক্লাবাৰী সমষ্টিত যেনেধৰণে কাম কাজ কৰিব লাগিছিল ঠিক তেনেধৰণৰ কোনো ধৰণৰ উন্নয়ন আমি দেখিবলৈ নাপালোঁ বিগত 15টা বছৰত BPF দলে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে এতিয়াও কিছু কিছু অঞ্চলত চাইকেল মৰাৰ মানে উপযুক্ত নহয় বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাট আছে দলং ৰাস্তা ঘাটৰ সঠিক উন্নয়ন নহয় তো সেইকাৰণে জনসাধাৰণৰ এতিয়া যিটো আণ্ডাৰ কাৰেণ্ট সকলোৱে দৃঢ় সংকল্পবদ্ধ যে আমাক পৰিৱৰ্তন লাগে আমাক BPFৰ পৰা পৰিত্ৰাণ লাগে সেয়েহে সকলো জনসাধাৰণে দুখ কষ্ট নেওচি দৃঢ় প্ৰতিজ্ঞাৰে আগবাঢ়ি আহিছে যে আমাক এইবাৰ নিশ্চিতভাৱে পৰিৱৰ্তন লাগে ধন্যবাদ
are failed on governance system, on democracy, because BPF failed to deliver whatever people aspire for their development and other the issues, solution of other issues. So BPF failed to deliver anything for betterment of the society and the region. That's why people want change at this moment, and UPPL taking this rally for making awareness, political awareness among people, just to bring a good governance in our council area, and also to eradicate the corruptions and all kinds of the anti-social activities that going on in the governance system, and to ensure the positive development and ethical and equality everywhere in social activities and government activities that's missing in last 17 years. And we are hopeful this time the BPF will be no more in power, and UPPL will be the main player to run this council, and hope everything will be all right, and development will come in the region in the days to come. Thank you. Thank you. Cycle mana yang sekarang nggak beli warung? Hah? Belum.
मोनसेल' लाइन दिला मोनसेल' लाइन दिला Si foto dong karuan gelap, foto.
Beep.